সকলো ভালে আছে এণ্ড এইটো আমাৰ চেনেলত আজি ফাৰ্ষ্ট ভিডিঅ' হয় চ' আপোনালোকে ভিডিঅ'টো চাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হয় তেন্তে কমেণ্ট কৰি আমাক জনাব যাতে আমি আগলৈও ভাল ভাল ভিডিঅ' আপলোড কৰি থাকিব পাৰোঁ এণ্ড আমাক সদায় ছাপোৰ্ট কৰি থাকিব চ' ভিডিঅ'টো শেষলৈকে চাব। নাজানো প্ৰেম ভালপোৱা কি মাথো জানো প্ৰেমৰ কোনো সীমা নাই ঠিক তেনেদৰে মোৰো আধৰুৱা সপোন হেল্ল' কি উঠাই নাই নেকি সোনকালে উঠ ইমান দেৰিলৈকে কোনোবা শুই থাকে নেকি 11-12 বাজিব হ'ল উঠ ৰাতিপুৱা কামখনো কেলে দিছ আৰু উঠি কিনে ওলাই আহ ক'তনো যাবি যাম নহয় জলৈ গ'লো তই আহচোন সোনকালে আহ মই উঠি কিনে মুখত ফ্ৰেছ হৈ গৈ আছো মোৰ নাম ৰক্তিম আৰু এয়া মোৰ বেষ্ট ফ্ৰেণ্ড পৰি মই তাক সৰুৰে পৰা বহুত ভাল পাওঁ কিন্তু কম বুলি আজিলৈকে ক'বই পৰা নাই ভয় লাগে কিজানিবা আমাৰ বন্ধুত্ব শেষ হৈ যায় মাৰ কি কৰি আছ তহঁতি গেম খেলি আছো ক বাকী খবৰ ভাল ভালেই আৰু তই ৰহা মোৰ 1 ছেকেণ্ড ফোন এটা আহিছে তই খেলচোন হেল্ল' কি কথা খেলা ইমান গৰম দিছে ক'ত যাম পাৰ্কত ঠিক আছে ক'ত যাব পাৰ্কত যাম পঢ়ি মাতিছে লগ কৰিব তই শুন এটা কথা কওঁ তই পঢ়ি তই ভাল পোৱা কথাটো কৈ দে নহ'লে আনৰ লগত গুচি যাব নহয় কেলা চাওঁ আজি কম কৈ দিবি নহ'লে পস্তাবি ঠিক আছে দে মই যাওঁ ওলাই ঠিক আছে
কোৱা কিয় মাতিছিলা এনেই মাতিছিলোঁ ওলাই আহিবলৈ আচ্ছা এনেই কিয় এনে মাতিব নাপায় নেকি আৰে নহয় মানে তুমি কৈছিলা ন কিবা কথা আছে বুলি সেইকাৰণে কৈছোঁ আচ্ছা পৰি এটা কথা কওঁ কোৱা তোমাক বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ কোৱাচোন মানে মই তোমাক সৰুৰে পৰা বহুত ভাল পাওঁ কিন্তু কম বুলিয়ে ক'ব পৰা নাই কি কৈছা তুমি আৰু মই কেতিয়াও একলগ হ'ব নোৱাৰোঁ পৰি The person you are trying to call is currently busy. নাজানো তাই কিয় এনেকুৱা কৰিলে তাইক বহুত কল কৰিলোঁ কিন্তু তাই উত্তৰ দিয়া নাছিলে আহ বাকী আছো আকৌ সেইদিনা কি হ'ল কোনদিনা সেইদিনা পৰিৰ লগত যে ক'বলৈ গৈছিলি সেইদিনা গ'লো পৰি ভাল পাওঁ বুলি তাৰপিছত বহুত ভাল পাওঁ কিন্তু কম বুলিয়ে ক'ব পৰা নাই কি কৈছা তুমি আৰু মই কেতিয়াও একলগ হ'ব নোৱাৰোঁ পৰি বাকী সেইবিলাক বাদ দে আৰু চাকৰি এটা ওলাইছে মানে চাকৰিটো দুটাই এপ্লাই কৰোঁ ক'ত এই তোৰ গুৱাহাটী ফালে আছে ঠিকে আছে মানে তই মই যাওঁগৈ আৰু সেইবিলাক যি হ'ল আৰু সেইবিলাক ভাবি থাকি মাথা মাৰি থাকিবলৈ নালাগে আৰু হ'ব দে যাম অঁ ঠিক আছে বাৰু পিছত এতিয়া খানা পিনা আজি প্ৰায় এসপ্তাহমানেই হ'ল নিজকে যেন বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ নাজানো কিয় সকলো কাষত থাকিও যেন মোৰ একোৱে নাই তাৰ প্ৰতিটো কথাই মোক বৰকৈ আমনি কৰিছে তাই এনেকুৱা কৰিব নালাগিছিল আৰে যি হ'ল আৰু জীৱনত সেইবোৰ হয়ে জীৱন বুলিছে কাক আৰু যি হ'ল সেইবোৰ পাহৰিবলৈ চেষ্টা কৰ আৰু তাৰপিছত নিজকে অকণ সলনি কৰ ইয়াৰ পৰা যাওঁগৈ তোকনো কেনেকৈ বুজাম যে তাৰ অবিহনে মই ইমান অকলশৰীয়া অনুভৱ কৰিছোঁ আজি প্ৰায় 2 বছৰমানেই হ'ল তাক লগ পোৱাৰ সকলো আশা হেৰুৱাই পেলাইছিলোঁ তথাপিও নাজানো কিয় তাৰ প্ৰতিটো কথাই মোক আজিও বৰকৈ আমনি কৰে আৰু মই ভবাই নাছিলোঁ যে তাক আকৌ এবাৰ লগ পাম বুলি
জানো পৰি নহয় জানো অঁ হা ঐ পৰি এফালে আহাচোন কথা পাত দে মই গৈ থাকোঁ অঁ ঠিক আছে বাকী খবৰ আছোঁ বাৰু তোমাৰ আছো কি কয় কেনেকুৱা চলিছে ভালেই কি কয় আমি যেতিয়া গুৱাহাটীত আছিলোঁ যে মানে তুমি ৰক্তিমৰ লগত এনেকুৱা কৰিব নালাগিছিলে মানে দেই পৰিস্থিতিটো নিমিলিলে এতিয়া কি কৰিম কোৱাচোন নহয় মানে আমি যেতিয়া গুৱাহাটীত আছিলোঁ সি তোমাক বহুত মিছ কৰিছিলে মানে লাইক একদম বহুত দুখত আছিলে মানে মই ক'ব নোৱাৰোঁ মই আছিলোঁ যেনিবা তথাপিও মানে বহুত অকলশৰীয়াকৈ আছিলে সি অঁ বাকী তুমি এবাৰ তাৰ লগত কথা পাতি চোৱা সি তোমাক মানে বহুত মিছ কৰিছে মানে হ'ব বাৰু অঁ ঠিক আছে দে ৰক্তিম তুমি মোক এতিয়াও বেয়া পাই আছা ন মোক ক্ষমা কৰিবানে ক্ষমা কিয় কাৰণ মই তোমাক বহুত দুখ দিলোঁ আৰু ক্ষমাটো আপোনজনকহে কৰা যায় তুমিতো মোৰ কোনো আপোন নাছিলে মই তোমাক ভাল পাইছিলোঁ কিন্তু পৰিয়ালৰ কথা পেলাব নোৱাৰিহে মই ডিচিশ্যন ল'লোঁ ৰক্তিম মই এতিয়া গৈ থাকোঁ মোৰ দেৰি হৈছে তাই গুচি গ'ল মই মাথো চাই ৰ'লো তাক কেনেকৈ বুজাম যে তাৰ কথাই মোক আজিও আমনি কৰে আজি তাই সুখী বাবে ময়ো সুখী তথাপিও কিয় জানো কষ্ট হয় তাক ক'ব লগা বহুত কথাই আছিল কিন্তু কম বুলিয়ে ৰৈ গ'ল কিয় বা যদি আকৌ প্ৰেমত পৰোঁ